ডক্টর হিমন্ত বিশ্ব শর্মা ডক্টর হিমন্ত বিশ্ব শর্মা এইটো হ'ল আমি যোৱা 4 তাৰিখৰ পৰাই 1 নং পৰ্বতজোৰা সমষ্টিত আমাৰ 10টা ভিচিডিচি আছে আর প্রায় ভিচিডিচিত কতবা 7টা কতবা 8টা আমার এই মংলাজোৰা ভিচিডিচিত 8টা বুথ সেন্টার আছে গতিকে এই 8টা বুথ সেন্টারত আমি আজি প্রত্যেকটা সেন্টারে এই মানে বক্স মিটিংবিলাক আমি কৰি আছোঁ তাতে দেখা গৈছে যে আমাৰ বিশেষকৈ যেটো মানুহৰ ভুল ধাৰণা যে বড়োসকল বিজেপিক ভোট নিদিয়ে আজিতো আপোনালোকে নিজেই দেখিছে সব ভোটাৰ বড়ো আৰু আজি মংলাজোৰা যিকেইটা জাগাত যাম সেই প্ৰত্যেকটো এলেকাটোই বড়ো অধ্যুষিত এলেকা গতিকে আজি যি ধৰণৰ আমাক সহায় কৰিছে যে আমি এইবাৰ পৰ্বতজোৰাৰ পৰা বিশেষকৈ মই বিজেপিৰ কেণ্ডিডেট হিচাপে মই যে নিৰ্বাচিত হ'ম এটা আজিৰ দিনটোত 100% মই এইটো খাটাংকি ক'ব পাৰোঁ আৰু কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াত কোনো ধৰণৰ কাক বা গাড়ী দিয়া অনা নাই কাক বা মটৰচাইকেল দিয়া অনা নাই সিহঁতে নিজে নিজে ব্যৱস্থা কৰি পেলাই ওলাই আহিছে গতিকে বিজেপি আমাৰ এইবাৰ ভাল কাম কৰিব এইটো যোৱাবাৰ মই 2021ত বিজেপিৰ পৰা মই MLA হিচাপে খেলিছিলোঁ তেতিয়া এই মংলাজোৰা পৰ্বতজোৰাৰ 8টা ভিচিডিচি সমষ্টি তেতিয়া গৌৰীপুৰ সমষ্টিত আছিল তেতিয়া ইয়াতে ডিবিতলা আৰু মদাতি কাজিগাঁও এই অঞ্চলত প্ৰায় 12,000ৰ ওপৰত মুছলমান ভোটাৰ আছে মাইনৰিটি ভোটাৰ আছে সেই তেতিয়াই য'ত AIUDFৰ এটা ৰানিং MLA আছিল কেণ্ডিডেট MLA আমাৰ শ্ৰদ্ধাৰ মিজানুৰ ৰহমান ডাঙৰীয়া তেখেতে AIUDFৰ পৰা খেলিছিল সেই সময়তেই এই এলেকাত মই 3,000ৰ ওপৰত মুছলমানৰ ভোট পাইছোঁ 3,000 দেই ধেমালি কথা নহয় 3,000ৰ ওপৰত মই মুছলমানৰ ভোট পাইছোঁ এতিয়া যিহেতু এই 1 নং পৰ্বতজোৰা ST চিট এই ST চিটত ইয়াৰ মুছলমান কেণ্ডিডেট নাই ইয়াত যদি মাইনৰিটিসকলে ভোট দিয়ে সেই বড়ো জাতিকেই দিব লাগিব কংগ্ৰেছক দিলেও বড়ো জাতিক দিব লাগিব নাঙলৰ পাৰ্টিক দিলেও বড়ো জাতিক দিব লাগিব ট্ৰেক্টৰৰ পাৰ্টিক দিলেও বড়ো জাতিকে দিব কাৰণ ইয়াত বড়োৰ বাহিৰে বেলেগ কোনো সম্প্ৰদায়ৰ ইয়াত কেণ্ডিডেট নাই গতিকে সেই ক্ষেত্ৰত মুছলমানসকলে যথেষ্টভাৱে কনচিডাৰ কৰিব কাৰণ মোক ভালদৰে জানে মই 3বাৰ বিধায়ক আছিলোঁ গতিকে সেই সময়ত যথেষ্ট মাইনৰিটিবিলাকে মোৰ লগত আছিল এতিয়া সেইসকল আকৌ মোৰ লগতে আহিছে এইসকল মাইনৰিটিৰ লিডাৰবিলাক মুৰব্বীবিলাক তেতিয়া কিছুমানে UPPLত গৈছিল কিছুমানে BPFত গৈছিল গতিকে এইবিলাক মই এতিয়া মানে MCLA হিচাপে নিৰ্বাচিত হোৱাৰ কাৰণে কেণ্ডিডেট হোৱাত সিহঁতে উৎফুল্লিত হৈ এতিয়া মোৰ লগত আছে গতিকে মই যথেষ্ট সংখ্যক মোৰতো যিটো মই চাই আছোঁ যে more than 10,000 মাইনৰিটি ভোট মই পাম